নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আজি ফেচবুকত আৰু ইউটিউবত এটা বিশেষ কাৰণত মই ভিডিঅ'টো বনাব লগা হ'ল। আশা কৰিছোঁ এই ভিডিঅ'টোত মই ভাৰতৰ সংবিধানৰ গণ্ডিৰ ভিতৰত থাকি কিছু মনৰ ক্ষোভ এই ভিডিঅ'টোৰ মাধ্যমেৰে ব্যক্ত কৰিম। আশা কৰিছোঁ যিসকল আমাৰ ইছলাম ধৰ্মৰ লোকসকলে এই ভিডিঅ'টো মোৰ চাই আছে, সকলোকে মই শ্বেয়াৰ কৰিবলৈ কৈছোঁ, যাতে মুস্তাফা কামাল আজহাৰী নামৰ যিগৰাকী নিজকে ইছলাম ধৰ্মৰ হৰ্তা কৰ্তা বিধতা বুলি ভাবে, নিজকে বিদ্বান বুলি ভাবে, নিজকে পণ্ডিত বুলি ভাবে, সেই মুস্তাফা কামাল আজহাৰীৰ ওচৰলৈ যাতে মোৰ এই ভিডিঅ'টো যায়। এই মুস্তাফা কামাল আজহাৰী নামৰ ব্যক্তিজনক লৈ তেখেতৰ ফোন নম্বৰ মই সংগ্ৰহ কৰি কেইবাবাৰো ফোন কৰিছিলোঁ, তেওঁ মোৰ ফোন নুঠালে। হোৱাটছআপত মেছেজ কৰিলোঁ, কোনো মেছেজৰ মই ৰিপ্লাই তেখেতে নিদিলে। পৰৱৰ্তী সময়ত তেখেতে যেতিয়া ফেচবুকত লাইভ আহে, মই লাইভত কেইবাবাৰো সংযোগ হ'বলৈ চেষ্টা কৰিছিলোঁ। তেওঁ লাইভত কেইবাবাৰো মোক সংযোগ হ'বলৈ চেষ্টা কৰিছিলোঁ, কিন্তু তেওঁ লাইভত মোক এবাৰো নল'লে বিভিন্ন কাৰণত। এতিয়া কথা হ'ল, মই আজি মুস্তাফা কামাল আজহাৰীক লৈ কিয় ভিডিঅ' বনাব লগা হ'ল। আপোনালোকে দেখিছে যোৱা কিছুদিন ধৰি মুস্তাফা কামাল আজহাৰী নামৰ তথাকথিত ইছলামিক পণ্ডিতজনে বিভিন্ন সময়ত ইছলাম ধৰ্মটোক বিপথে পৰিচালিত কৰিছে। ইছলাম ধৰ্মৰ পবিত্ৰ ধৰ্মগ্ৰন্থ কোৰাণ শ্বৰীফৰ অপব্যাখ্যা দি আহিছে। শেহতীয়াকৈ আপোনাৰ মই এতিয়াৰ পৰা 19 ঘণ্টাৰ পূৰ্বে তেওঁ সামাজিক মাধ্যমত এটা ভিডিঅ' দিছিলে, লাইভত আহি পেলাই কৈছিলে ইছলাম ধৰ্মৰ লোকসকলে দুৰ্গা পূজা পালন কৰিব লাগে, দুৰ্গা পূজাৰ মণ্ডপত যাব লাগে। এতিয়া মই মুস্তাফা কামাল আজহাৰীক সুধিছোঁ, আমি যেতিয়া কলিমা তৈবা লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাছুলুল্লাহ বুলি কলিমা পঢ়িছোঁ, লগে লগে আমি আল্লাহৰ ওপৰত ইমান আনিছোঁ আৰু লগতে আমাৰ ৰচুলৰ ওপৰত ইমান আনিছোঁ যে আল্লাহৰ ৰচুল সাল্লাল্লাহু আলাইহি ইছলাম আল্লাহৰ প্ৰেৰিত দূত বুলি আমি ইমান আনিছোঁ। তাৰপিছত আৰু ইছলাম ধৰ্মৰ কোনো এখন ধৰ্মশাস্ত্ৰ, হাদিছ শ্বৰীফ, বুখাৰী শ্বৰীফ বা কোৰাণ শ্বৰীফৰ ক'তো লেখা নাই যে ইছলাম ধৰ্মৰ লোকসকলে পূজা কৰি দেৱ দেৱীৰ পূজা কৰে। আমি একেশ্বৰবাদত বিশ্বাসী, ইছলাম ধৰ্মৰ প্ৰতিজন লোক একেশ্বৰবাদত বিশ্বাসী, এজন ঈশ্বৰ, এজন আল্লাহ বা এজন ভগৱান আছে বুলি বিশ্বাস কৰে। আৰু এই মুস্তাফা কামাল আজহাৰী আপুনি ক'ত পালে, কিয় আপুনি অপব্যাখ্যা কৰিছে, আপোনাৰ উদ্দেশ্য কি? আপোনাৰ এয়াই নহয়, বিভিন্ন সময়ত সেইদিনাখন কৈছে লা ইলাহা, কলিমাটো কৈছে লা ইলাহা ইল্লাল্লাহু, কি জয় শ্ৰীৰাম ৰচুলুল্লাহ নে তেনেকৈ কিবাকিবি কৈছে। নাপায়, মুস্তাফা কামাল আজহাৰী এনেদৰে আপুনি ইছলামক বিপথে পৰিচালিত নকৰিব, কোৰাণ হাদিছক অপব্যাখ্যা নিদিব। আপোনাৰ উদ্দেশ্য কি? মই হয়তো আপোনাতকৈ ইছলামিক শিক্ষাটো আপোনাতকৈ হয়তো কম, মই সাধাৰণ মানুহ, কিন্তু আপুনি যিবিলাক ভিডিঅ' বনাই, যিবিলাক বিতৰ্কিত কথা বতৰা কৈছে, সেইখিনিতো কোনোটো কথাৰ ভিত্তি নাই, চবটো আপুনি মিছা কথা কৈ আছে, মনে সজা কিছুমান কথা কৈ আছে। আপোনাৰ উদ্দেশ্যটো কি? আপুনি কি, আপোনাৰ উদ্দেশ্য কি? ইছলামক বিপথে পৰিচালিত কৰি মানে ভুলভাৱে ব্যাখ্যা কৰি থকা উদ্দেশ্যটো কি? পূজা ইছলামত নাই, সেইবুলি ইছলামে কোৱা নাই যে পূজাৰ প্ৰতি তুমি মানে কি কয়, যিসকলে পূজা কৰে তেওঁলোকক আমি শ্ৰদ্ধা কৰোঁ, তেওঁলোকৰ প্ৰতি কোনো ধৰণৰ আক্ষেপ নাই, তেওঁলোকৰ ধৰ্মত পূজা আছে, পূজা পাতল কৰিছে, তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু আমাৰ ধৰ্মটোৱে দেৱ দেৱী নামানে, আমাৰ ধৰ্মত দেৱ দেৱী পূজা পাতলৰ কথা নাই। কথা তেনেই চিম্পুল। আকৌ তুমি তাকে উল্টা পুল্টাই অকাই পকাই কিবাকিবি কৈ এইবিলাক কেলৈ বিতৰ্ক সৃষ্টি কৰিছা? আৰু দ্বিতীয়তে তুমি এদিনাখন ক'লা জয় শ্ৰীৰাম ৰচুলুল্লাহ, এইটো কেনেধৰণৰ কথা? হিন্দু ধৰ্মাৱলম্বী লোকসকলে জয় শ্ৰীৰাম কয়, তেওঁলোকৰ জয় শ্ৰীৰামক আমি শ্ৰদ্ধা কৰোঁ, ভক্তি শ্ৰদ্ধা কৰোঁ, সন্মান কৰোঁ। সেইবুলি তুমি প্ৰতিটো কথাতে এনেধৰণৰ কথা বতৰাবিলাক কৈ থকাটো কিমান সমীচীন? সেইদিনাখন ক'লা ইছলাম ধৰ্মৰ লোকসকলে সেন্দুৰ ল'ব লাগে, সেন্দুৰ লোৱাটো জায়েজ। তুমি ক'ত পাইছা? তুমি ক'ত পঢ়িছিলা? বিশ্বৰ মুছলমানে এটা কথা ক'ব, তুমি এটা কথা ক'বা। তুমি নিজকে কি বুলি ভাবা? তুমি যে প্ৰতিজন মৌলানাক মোল্লা বুলি কৈ থাকা, তুমিনো কোন?
তুমি ক'ৰ পৰা টপকিলা? তুমি ইমান ওপৰৰ মাল নে? তুমি মাদ্ৰাছা ক'ত পঢ়িছিলা? তুমিতো ইয়াতে পঢ়িছিলা চাগে কোনোবা এখন অসমৰ মাদ্ৰাছাত। তোমাৰ ডিগ্ৰী আচল নে ভুৱা? তুমি কাৰোবাৰ এজেণ্ট হৈ কাম কৰিছা নেকি? মুস্তফা কামাল আজহাৰী, তোমাৰ মতলব কি? আজি বিশ্বৰ মুছলমানে এটা কথা কয়, তুমি এটা কথা কোৱা। তুমি কালি কৈ দিলা, কালি পৰহি কৈ দিলা বোলে মুছলমানৰ মহিলাসকলে মছজিদলৈ যাব পাৰি। তুমি দেখুৱাই দিয়াচোন বিশ্বৰ ক'ত গৈছে? কোনটো বিশ্বৰ কোনখন ৰাষ্ট্ৰত, কোনখন ৰাজ্যত, কোনখন গাঁৱত মছজিদলৈ মাইকী মানুহ গৈছে? তুমি মোক দেখুৱাই দিয়া। মুস্তফা কামাল আজহাৰী, তুমি নিজকে কি বুলি ভাবা? তুমি দেখুৱাই দিয়া। তুমি কোনখন কিতাপত পালা মাইকী মানুহ মছজিদলৈ যাব লাগে বুলি? মুখ থাকিলে এনেকৈ নক'বা। ফেচবুকত কেইটামান ভিউজ গোটাবৰ কাৰণে, টকা কমাবৰ কাৰণে এনেকুৱা ভণ্ডামি নকৰিবা। মূৰত থকা টুপিটো খুলি দিবা। ভণ্ডামি বহুত হ'ল। মই একচুৱেলি আজি মই কৈছোঁৱেই, মই আগতে কৈছোঁ যে মই ধৰ্মীয় কথা বতৰাবিলাকত বৰকৈ নোসোমাওঁ, কিন্তু বাধ্য হৈছোঁ আজি। মই আজিলৈকে ফেচবুকত এইটোৱে হয়তো মোৰ প্ৰথম ভিডিঅ' হ'ব, এই ধৰ্মীয় কথা বতৰাবিলাকত মই নোসোমাওঁ। মই কৈছোঁৱেই যে মই এনেধৰণৰ কথা বতৰাবিলাকত মই মাত নামাতোঁ। যেতিয়া তুমি ধৈৰ্যৰ সীমা পাৰ কৰাই দিলা, তুমি জয় শ্ৰীৰাম ৰচুলুল্লাহ ক'লা, পূজা পালন কৰিব লাগে বুলি ক'লা, তাৰপিছত কিন্তু আমি বহি থাকিব নোৱাৰোঁ। তোমাৰ লগত যুদ্ধ নকৰোঁ, যুদ্ধ কৰিব বিচৰা নাই, কিন্তু তুমি যে ভুল কথা বতৰাবিলাক যে দাঙি ধৰি আছা, সেইখিনিহে আজি মই সামাজিক মাধ্যমত প্ৰকাশ কৰিব বিচাৰিছোঁ। আৰু এটা কথা, আমাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ যিসকল মৌলানা মুফতি আছে, তেওঁলোকে কিন্তু ইয়াক প্ৰত্যুত্তৰ দিব লাগে। আজি বিশ্বৰ কোনখন ৰাষ্ট্ৰত মুছলিম মহিলা নামাজ পঢ়িবলৈ গৈছে? কোনজনী মুছলিম মাইকী মানুহে মূৰত সেন্দুৰ লোৱা দেখিছা? এইবোৰ ভণ্ডামি নহয় মুস্তফা কামাল আজহাৰী? হয়, মই কৈছোঁ, সকলো ধৰ্মৰ প্ৰতি মোৰ শ্ৰদ্ধা ভক্তি আছে। মোৰ নিজৰ ধৰ্ম ইছলাম ধৰ্ম, সেইবুলি মই হিন্দু ধৰ্মক শ্ৰদ্ধা নকৰিম, ভক্তি নকৰিম? নাই, মোৰ সকলো ধৰ্মৰ প্ৰতি ভক্তি আছে। মই মন্দিৰত গৈছোঁ, মই নামঘৰত গৈছোঁ, মই সকলোতে গৈছোঁ। সেই বুলি যে মই ছেকুলাৰিজিম দেখুৱাবলৈ গৈ নকৰিবলগীয়া মোৰ ধৰ্মীয় নিজৰ ধৰ্মক জলাঞ্জলি দিতো মই বেলেগ এটা কাম কৰিবগৈ নোৱাৰোঁ। মইতো মূৰ্তি পূজা কৰিব নোৱাৰোঁ। ময়ো গৈছোঁ দুৰ্গা পূজাৰ গোসানী চাবলৈ। মই গৈছোঁ কৰ্তব্যৰ খাতিৰত। সেই সময়ত মই সাংবাদিকতাৰ লগত জড়িত হৈ আছিলোঁ। বাতৰি সংগ্ৰহ কৰিবলৈ গৈছোঁ। দুৰ্গা পূজাৰ মণ্ডপত সোমাইছোঁ। মণ্ডপত সোমাই মই ভিতৰৰ পৰিৱেশ দেখুৱাইছোঁ। কিন্তু মই এই যে প্ৰতিমাৰ ওচৰত যে থাকে সেন্দুৰৰ ফুটটো, তাকো লোৱা নাই। মই তেওঁলোকৰ ধৰ্মটোক যথেষ্ট ৰেচপেক্ট কৰোঁ, সন্মান কৰোঁ। তেওঁলোকে পূজা কৰিছে, তেওঁলোকক মই ৰেচপেক্ট কৰিছোঁ, কাৰণ তেওঁলোকৰ ধৰ্মীয় শাস্ত্ৰত সেইখিনি কথা আছে, সেইখিনি মানিছে। আমি যেনেকৈ ৰোজা ধৰোঁ, নামাজ পঢ়োঁ, সেইটো আমাৰ ধৰ্মীয় শাস্ত্ৰত আছে, কোৰাণত আছে, হাদিছ শ্বৰীফত আছে, সেইখিনি আমি পালন কৰিছোঁ। তেনেকৈ প্ৰতিটো ধৰ্মৰ মানুহৰে নিজৰ নিজৰ যিবিলাক উপাসনা পদ্ধতি আছে, সেইবিলাক চবেই অতীজৰ পৰা পালন কৰি আহিছে, পালন কৰি যাব। কিন্তু এই মুস্তফা কামাল আজহাৰী নামৰ এই ভণ্ডজনৰ এই ভণ্ডামিবিলাক কিন্তু সমাজৰ কাৰণে ক্ষতিকাৰক। পুনৰবাৰ সকলোকে এটাই অনুৰোধ কৰিছোঁ, আপোনালোক সকলোৱে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, যাতে এই মুস্তফা কামাল আজহাৰী নামৰ তথাকথিত ইছলামিক পণ্ডিতজনে যাতে এই মোৰ ভিডিঅ'টো পায়। তেওঁ যদি ইমানেই জনপ্ৰিয়, তেওঁৰ লগত আজিৰ তাৰিখত কেইজন মৌলানা আছে? কেইজন মৌলানাই তেওঁৰ লগত তেওঁতো বহুত ডাঙৰ ডাঙৰ কথা কৈ থাকে, বহুত কিবা কিবি কৈ থাকে। তেওঁৰ লগত বিশ্বৰ কেইজন মুছলিম মৌলানাই তেওঁৰ কথাখিনি সত্য বুলি ক'ব যে এইখিনি কথা মুস্তফা কামাল আজহাৰীয়ে সত্য শুদ্ধ বুলি কৈছে? গতিকে মই পুনৰ অনুৰোধ জনাইছোঁ সকলোকে, আমাৰ ইছলাম ধৰ্মাৱলম্বী ভাই ভনীসকলক, আপোনালোক সকলোৱে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, আৰু মুস্তফা কামাল আজহাৰীয়ে যাতে মোৰ এই ভিডিঅ'টো পায় তাৰ কাৰণে আপোনালোকে শ্বেয়াৰ কৰিবলৈ অনুৰোধ কৰিছোঁ। আকৌ মুস্তফা কামাল আজহাৰী ডাঙৰীয়াক কৈছোঁ, আপোনাৰ প্ৰতি মোৰ কোনো ধৰণৰ ব্যক্তিগত আক্ষেপ নাই, আপোনাৰ প্ৰতি কোনো বেয়া ভাৱ নাই, কিন্তু আপুনি যি ধৰণৰ কথা বতৰা কৰিছে, আপুনি প্ৰকৃততে কাৰোবাৰ এজেণ্ট নেকি? কাৰোবাৰ এজেণ্ট হৈ কাম কৰি আছে নেকি? আপুনি চাওকচোন, যোৱা দিনবিলাকত আপুনি জানো প্ৰতিটো কথা অপব্যাখ্যা কৰা নাই? ইছলামত তেনেকৈ আছে জানো? আপুনি কৈছে পূজা কৰিব পাৰি, সেন্দুৰ ল'ব পাৰি, জয় শ্ৰীৰাম ৰচুলুল্লাহ। মোৰ এই কথা তিনিটা কিন্তু সহ্য নহ'ল।
সেইকাৰণে মই ভিডিঅ'টো বনালোঁ। ধন্যবাদ, সকলোকে ধন্যবাদ জনাইছোঁ। জয় অসম।